সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। 2 ডিচেম্বৰৰ ভিডিঅ'য়ে হয় এইটো। দিয়ামানুৰ জন্মদিনৰ হয় আৰু ৰাতিপুৱা তাইৰ জন্মদিনৰ উপলক্ষে গোপিনীসকলৰ আগত শৰাই আগবঢ়ালে। তাৰ পাছত বেলেগ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিলে। ভিডিঅ'টো চাই যাওকচোন দেই। ৰাতিপুৱা কৰ্মভাগ হৈ যোৱাৰ পাছত আমি সকলোৱে লগ লাগি চব্জি কাটিলোঁ আৰু এইফালে মিণ্টুকাই হাঁহৰ মাংস বনালে, দালি, মিক্স চব্জি আৰু এনেকৈ হৈ গ'ল, ৰেডি হৈ গ'ল। আৰু এয়া আমাৰ কেকো ৰেডি হৈ গ'ল। এতিয়া লাহে লাহে আলহীবিলাক আহিবলৈ ধৰিছে। Happy birthday to you. Happy birthday, dear Diyama. Happy birthday to you. Birthday. আৰু এনেদৰে সকলোৱে একেলগে লগ লাগি কেক কাটা হৈ গ'ল। আৰু আগদিনাখনৰ পৰা যিহেতু তাই কেক খাবলৈ খুব আমনি কৰি আছিলে, সেইকাৰণে অকণো আমনি নকৰাকৈ খুব ধুনীয়াকৈ কেক কাটিলে। আনফালে ককায়েকহঁতক, ককাক, এনায়েক, আইতাকহঁতকো খুৱাই আছে। আৰু খুব ভালদৰে ডাঙৰ হোৱা, ভাল মানুহ হোৱা, সেয়াই কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু এনেকৈ ৰাতিপুৱাৰ পৰা খুব ধুনীয়াকৈ সকলো আহিলে। আচলতে সকলোৱে লগে ভাগে এসাঁজ খালে আৰু এতিয়া ৰাতি হৈ গ'ল। বৌহঁতৰ মাকহঁতো আহিলে আৰু সকলোৱে লগ লাগি এনেকৈ লগে ভাগে যেতিয়া এসাঁজ খাওঁ খুব বেছি ভাল লাগে। মাংস খুব টেষ্টি হৈছিলে, খানা খুব বেছি ভাল লগা হৈছিলে। আৰু এয়া ৰাতিলৈ আলহী আহি আছে। গাড়ী দেখিছে নহয়, বিয়া ঘৰৰ নিচিনা আৰম্ভ হৈ গৈছে। সকলোকে লগ পাই খুব বেছি ভাল লাগিলে। গতিকে আজিলৈ আহিছোঁ। নমস্কাৰ, বাই বাই।